আকৌ বাঢ়িল ৰন্ধন গেছৰ মূল্য। চৰকাৰে 1 অক্টোবৰৰ পৰা ঘৰুৱা প্ৰাকৃতিক গেছৰ দাম 2.5 বছৰ মূৰত প্ৰথমবাৰলৈ কৰ্তন কৰিছে। বিগত মাহত ৰাজ সাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 15 টকা 50 পইচা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত এই মাহত ৰন্ধন গেছৰ মূল্য আকৌ এবাৰ বাঢ়িলে। একেৰাহে দ্বিতীয় মাহলৈ বাঢ়িল LPG চিলিণ্ডাৰৰ মূল্য। মঙলবাৰে ৰেট সলনি হোৱাৰ পিছত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ 14.2 লিটাৰৰ বজাৰৰ মূল্য 15 টকাকৈ বাঢ়িলে। ৰাজধানী দিল্লীত 14.2 কেজিৰ বিনা ছাবচিডি গেছৰ চিলিণ্ডাৰৰ মূল্য এতিয়া 605 টকা। আনহাতে 19 কিলোগ্ৰামৰ গেছৰ চিলিণ্ডাৰৰ ৰিফিল কৰিবলৈ এতিয়া প্ৰয়োজন হ'ব 1085 টকা। মুম্বাইত 14.2 কেজিৰ বিনা ছাবচিডি গেছ চিলিণ্ডাৰৰ মূল্য 547 টকা। কলকাতাত 630 টকা। আনহাতে চেন্নাইত ৰিফিল কৰিবলৈ 620 টকা লাগিব। আৰু এই মুহূৰ্তত এতিয়া গুৱাহাটীত 14.2 কেজি ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য হ'বগৈ 634 টকা 50 পইচা। নিউজ ডেস্ক লাইভ এট আছাম।